2 মিলিয়নৰ কাৰণে একদম বিশেষভাৱে কংগ্ৰেচুলেশ্যন আজি আহিলো ফাইনেলি কি কৰি আছা এতিয়া মই ডাবিং দি আছো মোৰ গাড়ী আজি পেলাই মানিব সুৰজিতে বৈদ্য ভাল ভিডিঅ' বনাই থৈ বহুত ভাল মানে একদম হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সুৰজিত ব্লগ চ' কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ দিয়ক আৰু বাইক চাই গমে পাই গৈছে ক'ত আছোঁ মানে হয় দনচালৰ ঘৰত আছোঁ মই দন্দাৰ ঘৰত চ' মানে দন্দা আৰু মই এটা জেগাত গৈ আছোঁ ক'ত গৈ আছোঁ কওক এই আমি তামোলপুৰত যাই আছোঁ এই আগতে তামোলপুৰ ডিষ্ট্ৰিক্ট হৈছিল যে তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আকৌ বোলে কিবা আকৌ হেৰি কৰিছে ডিষ্ট্ৰিক্ট উঠাই দিছে নে কি উঠাই দিছে আকৌ বাক্সা তোমাৰ বাচ্চা अच्छा গাড়ী ষ্টাৰ্ট হৈ গ'ল বৌ বাই 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 দাদা আপোনাৰ টেনশ্যন লাগছে বেলেগ আপি চাই নেকি আকৌ গাইজ ফাইনেলি মানে দন্দাৰ গাড়ী চাৰ্ভিচিং হোৱা নাই মোৰ বসন্তী লৈ কোনফালে লৈছে দনে নাজানো কিন্তু ৰাস্তাটো বহুত ধুনীয়া আৰু গাইজ ফাইনেলি ক'ত আহিছোঁ দন্দা আমি এতিয়া দীপিলা পালোঁ দীপিলা চক আৰু দন্দাই মোক মাতিছে 9টা বজাত ওলাইছে কেইটা বজাত জানে 1টা বজাত জংঘলৰ মাজত ক'ত লৈছে আকৌ এইখিনি বানপানীৰ কাৰণে কিজানি হেৰি হৈছিল ভাঙিছিল কিজানি জাগাটোৰ নামটো কি বাবা বৰপথাৰ ক'ত আহিছে অৱস্থা 20 টকা কিহৰ দলঙৰ ভাড়া ন দি 20 টকা দিয়ে দলঙৰ ভাড়া গাইছ গাইছ আৰু জাগাটোৰ নামটো কি কৈছিলে বৰপথাৰ বৰপথাৰত ভঙা দলং নদীৰ মাজে মাজে ফিলিং কেনে ফিলিং মজা আল্টিমেট লডাখৰ এটা হেৰি পাইছে এনকে যাব লাগিব নদীৰ পাৰ হৈ নদীটোৰ নামে লৈ গৈছে নেকি ঠিক আছে ই মোৰ গাড়ী আজি পেলাই মানিব দমচলৈ যাওঁ কেনেকে যাই আছে আৰু গাইজ মোৰ বসন্তী আজি ক'ত আছে গম পাই নে গাইজ এইফালে যাওক দনে কেনেকে বাইক চলাই গৈ আছে আৰু মই ইয়াতে বাগানৰ মাজত মানে বাগান বোলে পথাৰৰ কি কয় এইটো মানে अबे जल्दी बोल कल सुबह पनवेल निकलना है ভাঙা দলঙৰ মাজত মোৰ গাড়ী 200 কুইণ্টেল গাড়ী মা কৈছোঁ ভয় লাগি আছে भाई साहब कुछ ज्यादा नहीं हो गया 2 কুইণ্টেল আৰু ইফালে গৈ আছোঁ আমি তামোলপুৰ মানে এনেকা জেগা দি তামোলপুৰ যাওঁ নেকি মানুহ ভাই ভয় লাগি আছে ভাই অসমত যিমান সৌন্দৰ্য আছে ইমান বহুত পৰিৱৰ্তন হোৱা বস্তু আছে পৰিৱৰ্তন হ'ব লগা না মঙলদৈ এইটো বুঢ়াই মাথা বেয়া কৰি আছিলে নে বুঢ়াটো মাথা এনে বেয়া কৰিছে এই গুগলৰ চক্কৰত বৰবাদ হৈছে গাইছ ৰাস্তাত তেল শেষ হৈ গৈছে আৰু তেল এতিয়া ভৰাই আছে ইয়া উমেশ দা আহিছে আমাক লগ কৰিব ল'বলৈ আৰু গাইছ এতিয়া আমি গৈ আছোঁ অসমৰ জনপ্ৰিয় এখন কণ্টেণ্ট ক্ৰিয়েটাৰ মানে সৰু কণ্টেণ্ট ক্ৰিয়েটাৰ সকলোৱে চিনি পায় তেলচুৰা আৰু তেলচুৰাৰ ঘৰত গৈ আছোঁ এতিয়া আমি আৰু গাইজ ডাইৰেক্ট গ'লোঁ শুভেন কাইৰ লগত এয়া আমি শুভেন কাইৰ লগত আছোঁ শুভেন কাই কি খবৰ খবৰ ভাল একদম মোৰ তাৰমানে সদায় খবৰ ভাল সদায় খবৰ ভাল আৰু কংগ্ৰেচুলেশ্যন বিশেষভাৱে কংগ্ৰেচুলেশ্যন এইটোতো বিশেষকৈ আমাৰ অডিয়েঞ্চক কংগ্ৰেচুলেশ্যন দিব লাগিব থেংক ইউ একদম ধন্যবাদ ইমান সোনকালে 2 মিলিয়ন কৰি দিছে এইটো ৰাইজৰ কাৰণে হৈছে আমাক যে ইমান ভাল পায় ইমান ছাবস্ক্ৰাইব কৰিছে ইমান ভিডিঅ' চাই আছে গতিকে ক্ৰেডিটটো মোৰ নহয় আচলতে অডিয়েঞ্চৰে ক্ৰেডিট হয় বাৰু তথাপিও আপোনালোকক কংগ্ৰেচুলেশ্যন আৰু মানে বহুত কষ্টকৰ ফলতহে পায় 2 মিলিয়ন সেইটো গম পাওঁ আমিও কিমান কষ্ট কৰিব লাগে আপোনালোকক বহুত কষ্ট কৰিছে তাৰ ফলতে পাইছে আজি 4 বছৰ হ'ল 4 বছৰ ধৰি একদম কণ্টিনিউৱাছলি লাগি আছোঁ ইউটিউবৰ লগত হয়তো তাৰে ফল আজি পাইছোঁ ভাল লাগিছে হ'ব এইটো বঢ়িয়া বনাইছে কিন্তু দেই গোটেই প্লাষ্টাৰ হয় বাহন নহয় কিন্তু বাহন লগা হৈছে কিন্তু হয়নে নাই চাওকচোন কি এক্টিং কৰিলা মাইনা কি এক্টিং কৰিলা কৰি নতুন ভিডিঅ' আহিব মানে ঠিক আছে নতুন এটা শ্বুটিং কৰিছে ইয়াতে শ্বুটিঙৰ ভিডিঅ' পাব আকৌ আপোনালোকে গাইজ ব্ৰইলাৰ গাহৰি ফাৰ্ম চাইছোঁ কিন্তু ই আৰু ওপৰত কুকুৰৰহে ফাৰ্ম খুলিছে ভাই ইয়াতকে আমাৰ লোকেল কুকুৰে ঠিক আছে বেছি নভকে ইমান ভুকি আছে চাচোন অৱস্থা সিহঁতৰ ঠাচকে লগাই দিব ইচ্ছা যায়
এতিয়া আছে নে নাই চেল কৰিব পৰা? পোৱালি বৰ্তমান নাই, হ'ব আৰু ঘৰত কিমান মানুহৰ পৰা ষ্টাৰ্টিং হ'ব? 2-1 দিনৰ ভিতৰতে হ'ব। এতিয়া তাৰমানে কোৱালিটি লৈ পেলাই হয় আৰু দামটো। তথাপিও হঠাৎ ক'ব নাই, এনেই 12,000ৰ পৰা আৰম্ভ হৈ লেব্ৰাডৰ পাবি, 12ৰ পৰা 50ৰ ভিতৰত। ঠিক আছে। আৰু কোনোবা যদি লমকৈ আছে সেইফালেও আহি যাব, মই এটা ল'ম বাৰু। মানে আমাৰ ভিনদেউ বহুত দিনৰ পৰা লমকে আছে, ল'ম আৰু এটা এইবাৰ। কোন ওলাই আহি আছে চাওঁ। এইটো চাইছে? আৰু গাইজ ফাইনেলি আহি গ'লোঁ তেলচুৰাৰ ঘৰলৈ। আৰু আমাৰ লগত আছে সেইয়া তেলচুৰা। কি খবৰ? বহুত দিনৰ মূৰত মানে আহিমকৈ আহিব পৰা নাই আৰু আজি আহিলোঁ ফাইনেলি। ডাবিং দি আছে নেকি? আৰু তেলচুৰা তোমাৰ অৰিজিনেল নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী কৰণ ডেকা। কৰণ ডেকা। আৰু তেলচুৰা চাই থাকে, কিবা কৈ দিয়া আমাৰ অডিয়েঞ্চক। কি কৰি আছা? কোন ক্লাছত? এইবাৰ ক্লাছ 6ত। ক্লাছ 6ত পঢ়ি আছা। স্কুলটো? শংকৰদেৱ বিদ্যা নিকেতন তামোলপুৰ। ঠিক আছে। চ' যোনটো আপোনালোকে চায়ে থাকে সৰুৰ পৰা, আমি বহুত আগৰ পৰাই চাই আছোঁ তেলচুৰা। আজি ফাইনেলি ভাগ্য পালোঁ আৰু লগ কৰিব। বহুত দিনৰ পিছত আহিলোঁ। আৰু এইফালে আৰু দুয়োটা বহুত ডাঙৰে হ'ল দিয়ক বাৰু, মানে বহুত সৰুৰ পৰাই চাই আছোঁ না, বহুত ডাঙৰ হৈ গ'ল। তেলচুৰাৰ ভিডিঅ'ত লগ পাই থাকোঁ। তোমাৰ অৰিজিনেল নামখন কি আছিল নামটো? নমস্কাৰ, মোৰ নাম সাগৰিকা ৰাজবংশী। সাগৰিকা ৰাজবংশী। আৰু এতিয়া কি কৰি আছা? এতিয়া মই ডাবিং দি আছিলোঁ। ডাবিং দি আছিলে। পঢ়ি আছা না? কোন ক্লাছত? ক্লাছ 8। ক্লাছ 8 আছে। ঠিক আছে, ভালদৰে পঢ়িবা। আৰু তেলচুৰা আৰু মানে ইয়াতে ইহঁতক একেলগে লগ পাই মানে কি ক'ম কি নক'ম এনেকৈ হৈ গৈছে। আৰু এতিয়া বৰ্তমান এই দাদাটোৰ লগত ভিডিঅ' বনাই আছে, মানে ইয়ে মেইন ডিৰেক্টৰ বুলি ক'ব পাৰে। চ' বাই বাই সাগৰিকা, আৰু লগ পাম। এতিয়া আমি যাওঁ, এটা কাম আছে। তেলচুৰা ভাই, বাই বাই। তেলচুৰা মানে নামটো আকৌ কোৱাচোন, পাহৰি গৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কৰণ ডেকা। কৰণ ডেকা। আৰু ঠিক আছে, বাই বাই, লগ পাম আকৌ। মানে ডাইৰেক্ট কেমেৰাৰ ওচৰত আহি লাজ কৰি আছে আৰু অলপ কি ক'ব সেনেকৈ হৈ গৈছে। আৰু ভাইয়ে মানে এটা যাদু দেখাব বোলে দণ্ডাক, চ' দেখাই দিয়ে আৰু তেলচুৰা। যাদুটো দেখাই দিয়ে একবাৰ। মই এটা যাদু শিকিছিলোঁ। যাদু দেখাব দণ্ডা। হাতটো দিয়ক। মই এনেকে 3বাৰ দেখাম, লাষ্টৰ বাৰ ভালকৈ চাব। 1 2 আশ্ৰা দাও। খুলি দিয়ক। লেজ খুলিল। বাই বাই মাইনা। নামটো কি আকৌ? মাইনাৰ নামটো? অনুপ্ৰিয়া বৰুৱা। দাদা বাই বাই। গাইজ, যোনটো মানে ইউটিউবত দেখি থকা বস্তুটো আজি লাইভ দেখা পালোঁ, মানে বেলেগ লাগিছে। দিয়া আৰু ভিডিঅ' বনোৱা, বাই। মই আৰু বাৰ্থডে ইয়াতে আহিছোঁ যেতিয়া কিবা এটা ল'বতো লাগিব নে? ল আৰু ইয়ে মোক একোৱে কোৱা নাই। মানে গাইজ ডনৰ ভণ্টিৰ ছোৱালীৰ বাৰ্থডে আছিলে, দণ্ডাই মোক কোৱাও নাই, ডাইৰেক্ট লৈ আহিছে। আৰু ময়ো নাজানো বাৰ্থডে বুলি, চ' আহিও গ'লোঁ, এতিয়াহে গম পাইছোঁ বাৰ্থডে আছে। দে আৰু হেপী বাৰ্থডে টু ইউ। আৰু বঢ়িয়া ডান্স কৰে মাইনাজনী। চ' খানা বনা খাওঁ আৰু ওলাওঁ আৰু ইয়াৰ পৰা গাইজ। মানে আৰু এটা ঘৰত যাব বোলে দণ্ডাই লৈ। দে আৰু হেপী বাৰ্থডে মাইনা। আৰু গাইজ ওলাই ৰাতিৰ আন্ধাৰত চাওকচোন, একো দেখা নাপায়, চব ধোঁৱা হৈ আছে, কুঁৱলীৰ অৱস্থা। ঘৰত কেনেকে যাম ভাই, ক'ত বা গৈ আছো নাজানো। দণ্ডাৰ ফেন এটা পাই গ'লো। দাদা নামটো? মোৰ নাম এনেই অৰিজিনেল পৱন মেধি, আৰু মোৰ ইউটিউব চেনেলত আছে মৃদু পৱন ব্লগছ বুলি। আৰু সকলোকে দেৰিকৈ হ'লেও মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। তামোলপুৰৰ হয় মই। ঠিক আছে। আৰু গাইজ নাম অকণমান চাওঁ, নাম চাম চাই যাওঁ আৰু দাদাটোৰ ঘৰত, আৰু লগ পাম আৰু ৰাতিপুৱা ভালদৰে নে কি আৰু গাইজ, কি কয়? গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। আৰু এটা নেক্সট ৰাতিপুৱা, আৰু দণ্ডাৰ লগতে আছোঁ। দণ্ডা ক'ত আছোঁ আমি? আমাৰ জেঠীৰ ঘৰত। আৰু আমাৰ জেঠীৰ ঘৰত আছোঁ, লতিবাৰী বুলি কয় এইখিনি, তামোলপুৰ ডিষ্ট্ৰিক্ট লতিবাৰী। পৰা ধুই উঠি যাওঁ কিন্তু ঘুমেই উঠোঁতে আমাৰ বাজি গ'ল 10টা। মই এতিয়া আমাৰ ঘৰত আছোঁ। আমাৰ তাতে আজি ডান্স লৈ আহিছোঁ। কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী পুষ্টম কলিতা। পুষ্টম কলিতাৰ ভাইটি আৰু ইউ ব্লগাৰ ভাতিজা বোলে। ই আছ কি ব্লগ বনাইছে? কি বনাইছা বাবা? ব্লগ বনাইছা নেকি? অ' ভাই চাহ চাইছা, ডনৰ মোবাইল লৈছি ব্লগ বনাবা। চেনেলৰ নামটো কৈ দিয়া আকৌ। কি ক'ম আৰু গাইজ, হেণ্ডছ অফ টু ইউ ব্ৰাদাৰ।
সকলোকে আইতা বাই বাই আৰু দাদা বাই বাই হা বৰ্তা বাই বাই ঠিক আছে বাই বাই দি দিয়া আৰু ইফালে আছে বৌ বাই বাই কিন্তু নদীত আহিছো জানে না এই আছে অৱস্থা আমাৰ দাদা এটাই বিয়াও কৰিছে লতিবাৰীৰ ওচৰত গাইছ মানে আহি এতিয়া পালোঁ দলং ঘাট আৰু দলং ঘাট দনে পুৰা দেৰি কৰাই আছে আমাক এনে আৰু বেবীদাৰ দোকানত আহিছোঁ আমি চ' ইয়াৰ পৰা নেক্সট এটা ভিডিঅ' আহিব আপোনালোকৰ দন্দাৰ পেজত পাই যাব আজি আহিব না আজি এটা ভিডিঅ' পাব ভিডিঅ'টো আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব আৰু মানে ইয়াৰে লোকেলৰ দৰিদ্ৰ এটা ছোৱালী মানে বেমাৰত ভুগি আছে বহুত বেয়াকৈ বেমাৰ হৈছে এটা চ' এইটো ভিডিঅ' এৰিব আপোনালোকে ছাপোৰ্ট কৰিব আৰু ময়ো যাম ভিডিঅ' এটা বনাম এইটো নেক্সট ভিডিঅ'টো পাই যাব ভাল না একদম মজা একদম বেবীদাক লগ পাই গ'লো আৰু এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু নেকি আৰু এইখন মোৰ ৰেষ্টুৰেণ্ট দেখা নাথাকে একবাৰ আৰু এইটো বেবীদাৰ ৰেষ্টুৰেণ্ট দলং ঘাটত আহি যাব নেকি আহি যাব নেকি এইটো কি মোবাইল নেকি শেষ কৰোঁ আইনা নেকি তাকেতো কি মই হেনো লাগছি দেখোন ওলাই থকা যায় কি এইটো भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब ভিডিঅ'টো শেষ কৰি দিয়া এই মই আইনা নেকি এইখন वाह क्या एक्टिंग कर रहा है এই সুৰজিতে বৈধ্য ভাল ভিডিঅ' বনাই থয় বহুত ভাল মানে একদম কি কবি আৰু মানে এই নিমখ নোহোৱা আঞ্জা এই যেনেকুৱা মানে সোৱাদৰ হয় সেনেকুৱা তাৰমানে ভিডিঅ' বনাওঁৱেই আপোনালোকে চাই পেলাই লাইক কমেণ্ট কৰি থাকিলেই হ'ল খালি বিৰাট ভাল অঁ আৰু ই একদম ব্লগবিলাক পুৰা চিনেমাৰ নিচিনা বনায় তাৰমানে একদম হলিউড ষ্টাইলত মানে আহি ওলাইছো ধুমকেতু ওলাই দিব বা দিনতে ধুমকেতু সেনেকৈ তাৰমানে বনাই থাকে গতিকে লাইক কমেণ্ট শ্বেয়াৰ টাটা বাই বাই তিল তিল কি কয় সেইটো কওঁ আৰু তই যেতিয়া ডাইলগ এটা মাৰা চ' গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চ' লগ পাইছোঁ এটা জেগালৈ তেতিয়াহ'লে টিল দেন টাটা বাই বাই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম জয় আয়ক